বট্টদবা সমষ্টি বিজেপি বিজয়ী প্ৰাৰ্থী দীপক শৰ্মাৰ বাসভৱনত আনন্দ আহক আমি সকলোৱে এতিয়া নগাঁও আমোলাপট্টি দীপক শৰ্মাৰ বাসভৱন বিপুল ভোটত তেওঁ বিজেপি প্ৰাৰ্থী হিচাপে জয়লাভ কৰিছে। তেওঁ সমৰ্থকসকলৰ মাজত আনন্দ যোৱা দেখিবলৈ পাইছোঁ। নগাঁও বট্টদবা সমষ্টি বিজেপি বিজয়ী প্ৰাৰ্থী দীপক শৰ্মা বাসভৱনত আনন্দ এতিয়া নগাঁও আমোলাপট্টি দীপক শৰ্মা বাসভৱন বিপুল ভোটত তেওঁ বিজেপি প্ৰাৰ্থী হিচাপে জয়লাভ কৰিছে। তেওঁ সমৰ্থকসকলৰ মাজত আনন্দ যোৱা দেখিবলৈ পাইছোঁ। অসমত এইবাৰ পুনৰ বিজেপি নেতৃত্বত চৰকাৰ গঠন হ'বলৈ ওলাইছে। বিজেপি মিত্ৰজোঁটে অসমত এইবাৰ বিপুল সংখ্যক আসন লাভ কৰিছে। সকলোকে আনন্দ যোৱা বিজেপি সমৰ্থকসকলৰ মাজত আনন্দ যোৱা লগতে মিত্ৰজোঁটৰ সকলোৱে আনন্দ যোৱাৰ পিছে আশা ৰাখিছোঁ নতুন চৰকাৰখনৰ যাতে ৰাইজৰ আশা আকাংক্ষাবোৰ পূৰণ কৰিবলৈ সমৰ্থন হয়, লগতে অসমখনক আৰু আগবঢ়াই নিয়াত সহায় হয়, আগবঢ়াই নিব পাৰে। তাৰ বাবে আশা ৰাখিছোঁ ৰাইজৰ আশা আকাংক্ষাবোৰ পূৰণ কৰক, নতুন চৰকাৰখন সফল হওক। চেনেলটো ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব। নতুন চৰকাৰখনে অসমক প্ৰগতিৰ পথত আগুৱাই নিয়ক, তাৰে আশা কৰিছোঁ, তাৰে কামনা কৰিছোঁ। সকলো ৰাইজৰে মনোকামনা আশা আকাংক্ষা পূৰণ কৰক। নতুন চৰকাৰখনৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ কৰক। অসমত এখন ভাৰতৰ ভিতৰত উল্লেখনীয় বিকশিত ৰাজ্য হিচাপে গঢ়ি তোলক। এয়া আশা ৰাখিছোঁ, অসমৰ ৰাইজে এয়া ৰাখিছে, আশা ৰাখিছে। অসমৰ ৰাইজৰ আশা আকাংক্ষাবোৰ পূৰণ কৰিবলৈ চৰকাৰখন সমৰ্থ